মৰমৰ ছাত্ৰীসকল, আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ অখণ্ড সংখ্যা পাঠটিৰ বিষয়ে মই তোমালোকক বুজাই দিম। তোমালোকে ভালদৰে চাবাচোন। প্ৰথমতে চোৱাচোন, আমি অখণ্ড সংখ্যা পাঠটো। অখণ্ড সংখ্যানো কি? সকলো ধনাত্মক সংখ্যা, সিহঁতৰ যোগাত্মক বিপৰীতসমূহ আৰু শূন্যক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যা অসীম সংখ্যক আছে। অখণ্ড সংখ্যা অসীম সংখ্যক আছে মানে কি? তোমালোকে গণি শেষ কৰিব নোৱাৰা। এইফালে এইবোৰ যে ডট ডট দিয়া আছে দেখিছা নহয়? এইফালে যিমান পাবা, এইফালে কি থাকিব? -6 -7 -8 -9, এইফালেকে 6 7 8 9 এনেকুৱাকৈ কি হৈ যাব? বহুতখিনি থাকে। মানে তোমালোকে অখণ্ড সংখ্যা কোনোদিনে কি কৰিব নোৱাৰা? গণি শেষ কৰিব নোৱাৰা। এতিয়া সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ স্থাপন। তোমালোকে সংখ্যা ৰেখাত অখণ্ড সংখ্যা কেনেকৈ স্থাপন কৰিবা সেই বিষয়ে মই কৈ দিছোঁ। তোমালোকে প্ৰথমতে এডাল এনেকুৱাকৈ মাৰ্জিন টানি ল'বা। তাৰ সমাজত এনেকুৱাকৈ চিন দি ল'বা। সমাজত তাৰ পৰা তোমালোকে সমান সংখ্যক লৈ এনেকৈ ঘৰ বনাই দিবা। এইফালে যিমানটো হয় এইফালে সিমানকৈ ঘৰ বনাই দিবা। এতিয়া চাবাচোন, শূন্য ধনাত্মকো নহয়, ঋণাত্মকো নহয়। এই যে শূন্যটো কি হয়? ই ধনাত্মক সংখ্যাও নহয়, ই ঋণাত্মকো নহয়। যেনেকৈ এইটো ঋণাত্মক হয়, এইটো ধনাত্মক হয়, ই কি হয়? ধনাত্মকো নহয়, ঋণাত্মকো নহয়। শূন্য সদায় সংখ্যা ৰেখাৰ মাজত থাকে। শূন্যটো কি হৈ থাকে? সংখ্যা ৰেখাৰ মাজত থাকে। শূন্যৰ ফালে ধনাত্মক সংখ্যা আৰু বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে। শূন্যৰ সোঁফালে কি থাকে? সোঁফালে এইবোৰ ধনাত্মক সংখ্যা, এইফালে কি থাকে? ঋণাত্মক সংখ্যাবোৰ থাকে। সংখ্যা ৰেখাত বাওঁফালৰ সংখ্যাতকৈ সোঁফালৰ সংখ্যাবোৰ ডাঙৰ হয়। মানে এইফালৰ সংখ্যাতকৈ এইফালৰ সংখ্যাবোৰ কি হয়? ডাঙৰ হয়। তাৰ -8তকৈ -7 ডাঙৰ, -7তকৈ -6 ডাঙৰ। এইফালে ক্ৰমান্বয়ে কি হৈ যাব? ডাঙৰ হৈ যাব। তোমাক যদি কয় -8 আৰু 0ৰ মাজত কোনটো ডাঙৰ? তুমি কি ক'ব লাগিব? 0 ডাঙৰ। -7 আৰু 6ৰ মাজত কোনটো ডাঙৰ? -6 ডাঙৰ। -4 আৰু 4ৰ মাজত কোনটো ডাঙৰ হ'ব? 4 ডাঙৰ হ'ব। ঠিক তেনেকুৱাকৈ এইফালৰকৈ এই -8তকৈ এই সকলোবোৰ সংখ্যা কি হয়? ডাঙৰ হয়। -7তকৈ এইবোৰ ডাঙৰ হ'ব। কিন্তু -8টো -7তকৈ কি হ'ব? সৰু হ'ব। ইয়াত এইটো কথা বুজাই দি আছে, চাবাচোন। যদি a আৰু b দুটা অখণ্ড সংখ্যা, a greater than b হয়, যদি এইটো bতকৈ ডাঙৰ হয়, তেন্তে -a less than -b হ'ব। যেনে a greater than b, য'ত 4টো 2তকৈ ডাঙৰ হয়, হয়নে নহয়? 4টো 2তকৈ ডাঙৰ। কিন্তু যেতিয়া এইটো নিগেটিভ হৈ যাব, মাইনাছ চিন হ'ব, তেতিয়া -4টো কি হ'ব? -2তকৈ সৰু হৈ যাব। এতিয়া ধনাত্মক অখণ্ড সংখ্যা যোগফল সদায় ধনাত্মক হয়। এইবোৰ কিছুমান চৰ্ত আছে, সদায় একে থাকে। দুটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় ধনাত্মক। এইটো ধনাত্মক, এইটো ধনাত্মক, হয়নে? 7 আৰু 3 যদি যোগ কৰা, এইটো যে যোগফলটো ওলাব, যোগফলটো সদায় কি হ'ব? ধনাত্মক হ'ব। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায় ঋণাত্মক হয়। -2 -3 এইটো যদি যোগ কৰা, এইটো প্লাছ আছে, এইটো মাইনাছ আছে, প্লাছে মাইনাছে সদায় কি হৈ যায়? মাইনাছ হৈ যাব। এইটো মাইনাছ আছে, এইটো মাইনাছ। তোমাৰ তাতে ধৰা 3 টকা ধাৰ আছে, 2 টকা ধাৰ আছে। গোটেই মিলি কেই টকা ধাৰ হ'ব? 5 টকা ধাৰ হ'ব, হয়নে? মোক ক'লে যে তোমাক ধৰক ক'লে যে তুমি মাৰ তাত 2 টকা দিব আছা আৰু তুমি দেউতাকো 2 টকা দিব আছা। মানে তুমি কেই টকা দিব থাকিলা? 4 টকা দিব থাকিলা। ঠিক তেনেকুৱা। ইয়াতে 2 টকা ধাৰ, 3 টকা ধাৰ, লগ লাগি 3 2 কি হ'ব? 5 - 5। এটা ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল ধনাত্মক বা ঋণাত্মক হয়। এটা যদি ধনাত্মক থাকে, যদি এটা ধনাত্মক থাকে, যেনে এই 2টো ধনাত্মক, 5টো কি হৈছে? ঋণাত্মক হয়। এটাৰ যোগফল হয় ধনাত্মক হ'ব, নহ'লে ঋণাত্মক হ'ব। এইটো মানে কিহৰ ওপৰত ডিপেণ্ড কৰিব চাবা। মই তোমালোকক কৈ আছোঁ, এইটো ধৰা সংখ্যা, এইটো কি আছে? ভালদৰে চাবা দেই। এইটো ঋণাত্মক, এইটো ধনাত্মক, দুটা যোগ কৰিব লাগে। আমি প্ৰথমতে কি চাম? সংখ্যা দুটাৰ কোনটো ডাঙৰ? 5টো ডাঙৰ। 5টোৰ আগত কি চিন আছে? বিয়োগ চিন। ইয়াতে বিয়োগ চিনডাল দি দিয়া। দি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া। 5ৰ 2 গ'লে কি হ'ব? 3। এইটোত চোৱাচোন, একে কথা। এইটো -2 + 7। ইয়াতে ডাঙৰ কোনটো? 7 ডাঙৰ। 7ৰ আগত কি চিন আছে? প্লাছ চিন। ইয়াতে কি চিন আছে? কি চিন দিবা? প্লাছ চিন। একো নাই মানে কি? একো নাই মানে প্লাছ চিন আছে। ডাঙৰটো 7, সৰুটো কি 2? 7ৰ পৰা 2 গ'লে কি হ'ব? 5। ঠিক তেনেকুৱাকৈ তোমালোকক মই আৰু এটা কৰি দেখাব পাৰোঁ। ইয়াতে -8 আছে, +3 আছে। -8 আৰু 3 কোনটো ডাঙৰ? -8 ডাঙৰ। -8ৰ আগত কি চিন আছে? বিয়োগ চিন আছে। ইয়াতে কি চিন হ'ব? বিয়োগ চিন হ'ব। 8ৰ 3 গ'লে কি হ'ব? 5 হ'ব, হয়নে? তোমালোকে হয়তো এইখিনি বুজি পাইছা। এতিয়া এইখিনি তোমালোকৰ কিছুমান হোমৱৰ্ক কৰিব দিছোঁ।
তোমালোকে মোক হোমৱৰ্কখিনি মই ওপৰত যেনেকুৱাকৈ বুজাই দিছোঁ সেইদৰে ভালদৰে কৰি দেখুৱাবা মই এবাৰ তথাপি তোমালোকক মুখেৰে কৈ দিছোঁ এইটো প্লাছ আছে এইটো প্লাছ আছে হয়নে হাতে পাছে কি হ'ব এইটো প্লাছ 12 হ'ব এইটো যদি যোগ কৰিব লাগে 15 আৰু 6 ন 15 ৰ আগত কি আছে মাইনাছ চিন আছে ইয়াতে ডাঙৰ কোনটো এইটো ডাঙৰ ইয়াতে কি হ'ব মাইনাছ চিন হ'ব আৰু 15 পৰা 6 গ'লে যি হয় সেইটো কি হ'ব ইয়াৰ এনসাৰ হ'ব ঠিক তেনেদৰে ইয়াতে কোনটো ডাঙৰ আছে 20 টো ডাঙৰ আছে 20 ৰ লগত কি চিন আছে বিয়োগ চিন আছে ইয়াতে কি চিন হ'ব বিয়োগ চিন হ'ব হয়নে তে 20 পৰা 15 গ'লে যি হয় তোমালোকে হেতু কি কৰিবা লিখি দিবা ঠিক তেনেকুৱাকৈ খালি ঠাইত উপযুক্ত চিহ্ন ব্যৱহাৰ কৰা এটা 4 আৰু 10 কোনটো ডাঙৰ হ'ব 10 ডাঙৰ হ'ব হয়নে এটা দিছে -10 আৰু -5 এৰে কোনটো ডাঙৰ হ'ব তোমালোকক মই কৈছিল সংখ্যাৰ হাত -10 টো কোনফালে থাকিব বাওফালে থাকিব 5 টো আমি আগতে পাম সোঁফালে থাকিব এৰ কোনটো ডাঙৰ হ'ব -5 টো ডাঙৰ হ'ব ঠিক তেনেদৰে তোমালোকে মোক কৰি কিনে ভালদৰে গৃহ কাৰ্যখিনি কৰি দেখুৱাবা আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ